অঙ্গনবাদী কর্মী হয় তার সমান কামর সমান মজুরি আদায় দিয়া কি কম সরকারের নীতি এই সরকারের নীতিয়ে নিজের প্রাপ্য দাবির ক্ষেত্ৰত বাক স্বাধীনতা বন্ধ কৰিছে বুলিয়ে কম আমি কারণ আমি তেখেতে বান্ধি দিয়া এই শোষণত আমার বিভিন্ন জিলার পৰা অঙ্গনবাদীবিলাক আহিছে বাধা আৰোপ কৰিছে ট্রেনত উঠিছে ট্রেনত উঠি ইয়াত অঙ্গনবাদী আছে নেকি ইউনিফর্ম পিন্ধা চাইছে প্রশাসন বিভাগ তেখেতসকলক প্রশাসন বিভাগ লগাইছে বাস যিবিলাক আছে বাস বন্ধ কৰিছে আমিতো ধিক্কাৰ জনাইছোঁ নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰতো যদি মাত মাতিব নোৱাৰোঁ তেনেকুৱা চৰকাৰৰ তলত কাম কৰি আছোঁ আমি নিজে ধিক্কাৰ অনুভৱ কৰিছোঁ চৰকাৰকো আমি ধিক্কাৰ কৰিছোঁ এই ক্ষেত্ৰত আমাৰ অঙ্গনবাদী কৰ্মী সহায়িকা বিএলও কামত নিয়োগ কৰিছে কামটো কৰি আছে বছৰত কিবা এটা মানুহ নিদিয়ে বিএলওৰ ফালৰ পৰা এতিয়া এনেকৈ হাৰেছমেণ্ট কৰিছে ডিচি ছাৰৰ অৰ্ডাৰ আপোনালোকে বিএলওৰ কাম কৰিবই লাগিব আমাক প্ৰশ্ন কৰিছোঁ বিএলওৰ কাম কৰিব কোনে কৰি আছোঁ অঙ্গনবাদীত কৰিছোঁ কাৰণে আজি বিএলওৰ কাম দিছিল দায়িত্ব গতিকে অঙ্গনবাদীৰ এই মাননী বৃদ্ধিৰ দাবীত আজি ইয়াত আমি অসহযোগ আন্দোলন কৰি আছোঁ তেখেতসকলে কিয় হাৰেছমেণ্ট কৰি আছে আমি প্ৰশ্ন কৰিছোঁ তেখেত যদি ডিচি হয় তেখেতে যদি কৈছে বিএলওৰ কাম কৰিব লাগে ডিচি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কিয় ক'ব নোৱাৰে যে সামান্যতম মাননী আপুনি বৃদ্ধি কৰি দিয়ক বঢ়াই দিয়ক আপুনি কৈ দিয়ক তেতিয়া এওঁলোকে বিএলওৰ কাম কৰিব বুলি আমিতো বিএলওৰ কাম এই ক্ষেত্ৰত নকৰোঁ কাৰণ সঞ্চালক মহোদয়ে 14 তাৰিখে আমাৰ লগত আলোচনা কৰোঁতেই তেখেতে কৈছে আপোনালোকৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ যি উত্থাপন কৰিছে আপোনালোকৰ দাবী ন্যায্য দাবী গতিকে এই সময়ত ডিচি ছাৰকো তেওঁ ফোন কৰি যেতিয়া জনাইছিল তেখেতে কৈছে যে এওঁলোক অঙ্গনবাদী কৰ্মী সহায়িকাই অসহযোগ আন্দোলনত আছে বিএলওৰ কাম নকৰে গতিকে আমিও কৈছোঁ সংগঠনৰ তৰফৰ পৰা এই অঙ্গনবাদী কৰ্মী সহায়িকাক বিএলও কামত যাতে তেওঁলোকক নিয়োগ নকৰে যদি বিএলওৰ কাম কৰিব লগা হয় তেনেহ'লে ডিচি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কওক এই কৰ্মী সহায়িকাৰ দাবী মানি লওক ইয়াৰ পৰা আমি ঘৰত গৈ যিমান কাম আছে কৰাৰ কাৰণে প্ৰস্তুত আছোঁ সাজু আছোঁ ধন্যবাদ আৰু এটা কথা ইলেকশ্যন আজিৰ পৰা লাগু হ'ব সময়ত আপোনালোকে আন্দোলন স্থগিত ৰাখিব নে উভতাই ৰাখিব আন্দোলন চলি থাকিব দাবী আদায় নহ'লে আন্দোলন চলি থাকিব আমি ইয়াতে বহিম চাওঁ প্ৰশাসন বিষয়ে কি কৰে আজি চৰকাৰে কি পদক্ষেপ ল'ব হয়তো আমাৰ অসহযোগ আন্দোলন চলি থাকিব আমি দিনে ৰাতি ইয়াতে বহি থাকিম আজি 20 দিন হৈছে মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় অজন্তা বাইদেউ আপুনি ইয়াত আহি খবৰ লোৱালে সময় নহ'ল কেনেকুৱা পৰিস্থিতিত আমি ইয়াত বহি আছোঁ আপোনালোকৰ চেনেলৰ দ্বাৰা জনাই দিব এতিয়াও সময় আছে পিছত দিব ঘোষণা কৰক এওঁলোকৰ ন্যায্য দাবী হয় এই সঞ্চালকে দিয়া প্ৰস্তাৱটো এই দাবীটো আপোনালোকৰ দিব পাৰিম বা নোৱাৰিম এই কথাটো আমাক উত্তৰ লাগে আজিৰ তাৰিখত আজিৰ সময়ত আজিৰ মুহূৰ্তত আমি দাবী কৰিছোঁ ধন্যবাদ কথা ইতিমধ্যে আহিছে ইয়াতে এটাই কথা যে মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰাৰ বাবে আমি যোৱা 19 অক্টোবৰ সঞ্চালকে প্ৰস্তাৱটো দিছিল এই প্ৰস্তাৱটো কিন্তু আজিলৈকে আজি 20 দিন কৰি ইয়াত সচলত অসহযোগ আন্দোলন চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই এই ক্ষেত্ৰত আমাক মহোদয়ে 3 তাৰিখে মাতিছিল আলোচনাত আমাৰ সঞ্চালক মহোদয়ে দুবাৰকৈ আমাক আলোচনাত মাতিছে তেখেতে কৈছে যে পৰৱৰ্তী সময়ত চৰকাৰে আলোচনা কৰি আমাৰ দাবীটো আদায় কৰিব কিন্তু আমিও জানো লোকসভা নিৰ্বাচনত আহিছে চৰকাৰ ব্যস্ত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত এই ক্ষেত্ৰত তেখেতে আজিৰ তাৰিখত আমি ঘোষণা কৰাৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছোঁ এই মাননী বৃদ্ধিৰ সামান্যতম মাননী খুব বেছিটো নহয় আজি মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিব লাগিছিল যে লাখ লাখ টকা পুঁজিপতি কৰ ৰেহাই দিছে এই সামান্যতম মাননী বৃদ্ধিৰ কথাটো ইমান চিন্তা কৰিব কিয় লগা হ'ল আমি প্ৰশ্ন কৰিছোঁ আজিৰ তাৰিখত গতিকে নিশ্চয় এতিয়াও সময় আছে নিশ্চয় অধিসূচনা জাৰি হ'ব আজিৰ তাৰিখত আমি অনুৰোধ কৰিছোঁ অতি সোনকালে এই আমাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱটো ঘোষণা কৰক অন্যথা লোকসভা নিৰ্বাচন আহি আছে আমিও চিন্তা কৰিব লগা হ'ব পাৰে কাৰণ এই অসহযোগ আন্দোলন
আমার দাবি আদায় নহ'লে কিন্তু আমি সচলত বহি থাকিম, সচলত বহি কেতিয়াও উঠি নাযাম। এইটো আমি মন লৈছোঁ। অসম ৰাজ্যিক সমাজবাদী পাৰ্টীৰ ধন্যবাদ। অঙ্গনবাড়ি কর্মীর উপর অত্যাচার সরাব বিচারিছে, লজ্জা নাই আপনাদের চিৎকার করে তোলা উচিত। ইয়াতে কি অকল ইয়াতে আছে খালি ফুর্তি থাকা নাই। আমি আইন ভঙ্গ করিব কি জানাই, আইন এই মানে চলি, কিন্তু আইন মানে অতি অর্থ হয় যে বিভাগীয় সঞ্চালকের এখন প্রস্তাব সরকারলৈ প্ৰেৰণ কৰিছিল, চৰকাৰে মানা নাই। এতিয়ালৈকে তাৰ বিৰুদ্ধে আমাৰ কৰ্মী সহায়িকাসকলে ন্যায়সংগতভাৱে আন্দোলন কৰি আছে আৰু আন্দোলনকাৰী অঞ্চলতে ভাবুকি দি আছে। নিৰস্ত এইবিলাক বিষয়া মই কৈছোঁ, জেনেৰেল ছেক্ৰেটাৰী তপন শৰ্মা, অসম ৰাজ্যিকৰ CITৰ জেনেৰেল ছেক্ৰেটাৰী মই চেলেঞ্জ কৰি কৈছোঁ, যদি সাহস আছে প্ৰথমতে মোক গ্ৰেপ্তাৰ কৰক, মোক গ্ৰেপ্তাৰ কৰক, মোক জেলত দিয়ক, মোৰ কোনো আপত্তি নাই। সাধাৰণ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। এগৰাকী কৰ্মী, সাধাৰণ কৰ্মী, তেওঁ 2 পইচা পোৱাৰ আশাত বিএলঅ'ত যোগদান কৰিছিল, বিএলঅ'ৰ কাম কৰিছে। এতিয়া তেওঁলোকে অসহযোগ আছে আৰু অসহযোগত থকাসকলৰ ওপৰত নিৰস্ত্ৰ নিসহায় মহিলাৰ ওপৰত অস্ত্ৰধাৰী ক্ষমতাশীল কৃষি মহোদয় বা কোনোবা ইলেকশ্যন অফিচাৰে বোলে নাজানো সঁচা নামিছা বোলে তেওঁলোকে বোলে অত্যাচাৰ কৰিছে। মোক এইমাত্ৰ গোলাঘাটৰ পৰা খবৰ অহা বুলি কৈছে। আমি ধিক্কাৰ জনাইছোঁ, ফোন কৰক, কৈ দিব যে আমি বৰ্তমান অসহযোগ চলাই আছো, মই প্ৰয়োজন হলে বিএলঅ'ৰ পৰা পদত্যাগ কৰিম। আপোনালোকে পদত্যাগ কৰাৰ ৰাজি আছে নে নাই? গতিকে আমিও কৈছো, প্ৰয়োজন হলে আমি ইলেকশ্যনৰ সকলো কাম কাজৰ পৰা বিৰত ৰাখিম, নিৰ্বাচনৰ সকলো কাম কাজৰ পৰা বিৰত ৰাখিম। আমাৰ দাবী নামানলৈকে আমি কোনো কামেই নকৰোঁ। চেণ্টাৰ নচলাও, পচন্দাৰ নচলে, বিএলঅ'ৰ কাম নচলে, পলিঅ' নচলে, একো কামেই কৰা নহয়। চৰকাৰে প্ৰথমতে তেওঁলোকৰ স্পষ্টীকৰণ দিয়ক যে বিভাগীয় সঞ্চালকগৰাকীয়ে দিয়া প্ৰস্তাৱটো তেওঁলোকে মানিব নে নামানে। দুটাৰ এটা কথা কৈ দিব যে আমি মানিম, নামানো বুলি কৈ দিয়ক, দেখা যাব আপোনালোকৰ খেলা হয়। আৰু যদি মানে তেতিয়াহ'লে কোন তাৰিখৰ ভিতৰত তাক কাৰ্যকৰী কৰিব সেইটো কথা কওক। আমি সেইটোৱে বিচাৰিছোঁ। আমি তো বেলেগ বিচাৰ নাই, আকৌ দুটা লাগিব এটা বাক্য বোলে তাকে নকৰি আপোনালোকে প্ৰশাসনিকভাৱে ডাঙৰ ডাঙৰ বিষয়াসকলক সাধাৰণ নিৰস্ত মহিলাগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব, ভাবুকি দিব, এই কাৰ্য অতি হয় নিন্দনীয়, অতি হয় গৰিহণাযোগ্য। মই পুনৰাই কৈছোঁ, সেইকাৰণে যদি কিবা অপৰাধী বুলি ভাবে, এই অপৰাধী তপন শৰ্মা মোক এৰেষ্ট কৰি জেলৰ ভিতৰত সোমাই থৈ দিয়ক, মোৰ অকণো আপত্তি নাই। মই যিমান মই জেলত থাকিব লাগে মই জেলত থাকিম।